নমস্কাৰ সবকে স্বাগতম। যোৱাকালিৰ ভিডিঅ'টোত 5টা ফ্ৰী ই-লাৰ্ণিং এপছৰ কথা কোৱা গৈছিল আৰু আজি এনেকুৱা 3টা ফ্ৰী এপছৰ কথা ক'ম যোন আমাৰ কনচেন্ট্ৰেশ্যন আৰু স্কিলছ ইমপ্ৰুভ কৰিবলৈ সহায় কৰে। আহক আৰম্ভ কৰোঁ। আমি জানো যে এই হাতত থকা মোবাইলটোৱে আমাৰ কাৰণে কিমান লাভকাৰী বস্তু। তেনেকেই এই ভিডিঅ'টোত এনেকুৱা 3টা ফ্ৰী মোবাইল এপছৰ কথা ক'ম যোনটো ছাত্ৰ-ছাত্ৰীৰ কাৰণে একেবাৰে গুৰুত্বপূৰ্ণ, যোনে কনচেন্ট্ৰেশ্যন আৰু ফ'কাছ ইমপ্ৰুভ কৰিবলৈ সহায় কৰিব। প্ৰথম এপটো হ'ল মাইণ্ড মাষ্টাৰ। বহুতবাৰে এনেকুৱা হয় যে এনেকুৱা এটা টপিক থাকে যোনটো ছায়েন্সৰ হ'ব পাৰে, হিষ্ট্ৰীৰ হ'ব পাৰে, যোনটো বহুত দীঘল ডিটেইলছত দিয়া থাকে আৰু তাৰে ঢেৰ ষ্টেপছ থাকে, পাৰ্টছ থাকে আৰু বেলেগ বেলেগ ইনফৰমেশ্যন থাকে আৰু বেলেগ বেলেগ ইনফৰমেশ্যনবোৰ সৰু সৰু পাৰ্টছত দিয়া থাকে যোনবোৰ ৰিলেটেড হয়, কিন্তু মনত ৰাখিবলৈ অসুবিধা হয় আৰু কনফিউজ হৈ যাওঁ যে কোনটো ইনফৰমেশ্যন কাৰ লগত ৰিলেটেড, কোনটো ফৰ্মুলা ক'ত বহিব। এইটো ছল্ভ কৰিবলৈ মাইণ্ড মাষ্টাৰ এপটো সহায় কৰিব। ইয়াত আমি সৰু সৰু ইনফৰমেশ্যনবোৰ কানেক্ট কৰিব পাৰোঁ আৰু তাৰে মাজত এটা ৰিলেশ্যন বনাব পাৰোঁ আৰু আমি ভিজুৱেলি আঁকি কিনে সেই ইনফৰমেশ্যনটো সৰু ফৰ্মত ষ্ট'ৰ কৰি থ'ব পাৰোঁ এই এপটোতে। সেইকাৰণে আমি যেতিয়া বেলেগ বেলেগ সৰু সৰু ইনফৰমেশ্যনটো একেটা জেগাতে ৰিলেশ্যনটো দেখুৱাই আঁকি থওঁ, তেনেহ'লে আমি সোনকালে বুজি পাওঁ সেই ডিটেইলছটো। হিষ্ট্ৰী বা মেথমেটিক্সত এটাতকৈ বেছি কণ্ডিশ্যনছ থাকে। এই এপটোত গোটেইকেইটা কণ্ডিশ্যন আঁকি কানেকশ্যনটো দেখুৱাই আমি ছেভ কৰি থ'ব পাৰোঁ আৰু দৰকাৰ হ'লে এপটো খুলি পঢ়ি থাকিব পাৰোঁ। 2 নম্বৰ এপটো হ'ল ফৰেষ্ট এপ। এই এপটোত আপোনাৰ এটা ফৰেষ্ট অথবা জংঘল থাকিব য'ত আপুনি নিজৰ গছ ৰুব পাৰে। এই এপটোত কিছুমান টাস্ক দিয়া থাকে যোনবোৰ আপুনি কৰিব লাগিব আৰু আপুনি যদি সেই টাস্কটো কমপ্লিট কৰিব পাৰে তেনেহ'লে আপুনি নিজৰ জংঘলটোত এটা গছ ৰুব পাৰিব। বাৰু কেনেকুৱা টাস্ক দিয়া থাকে? ভাবি লওক যে আপুনি পঢ়িবলৈ আৰম্ভ কৰিছে। তেতিয়া এই এপটো খুলি আপুনি এটা টাইমাৰ ছেট কৰিব দিব, কিমান সময়লৈকে পঢ়িব। মানে ভাবি লওক যে 1 ঘণ্টাৰ কাৰণে টাইমাৰ ছেট কৰিব। টাইমাৰ ছেট কৰাৰ পিছতে আপুনি যদি 1 ঘণ্টাৰ হোৱা আগতে মোবাইলটো অন কৰি ইউজ কৰিব ধৰিলে তেনেহ'লে আপুনি সেই টাস্কটো হাৰি যাব আৰু লগতে আপোনাৰ যি থকা গছ এটা মৰি যাব। আৰু যদি আপুনি 1 ঘণ্টাৰ কাৰণে মোবাইলটো ইউজ নকৰাকৈ থাকিব পাৰিলে তেনেহ'লে আপুনি এটা গছ নতুনকৈ আপোনাৰ সেই জংঘলটোত ৰুব পাৰিব আৰু দিনে দিনে ধুনীয়া আৰু ডাঙৰ বনাই গৈ থাকিব। যিমান দেৰিলৈকে টাস্ক কৰিব সিমান ডাঙৰ গছ ৰুব পাৰিব। এই এপটোত আমি নিজৰ ফ্ৰেণ্ডছ লগতো কানেক্ট হ'ব পাৰোঁ আৰু নিজৰ জিকা এচিভমেণ্টছবোৰ চবৰে লগত শ্বেয়াৰ কৰিব পাৰোঁ। আপুনি যেতিয়া এইটো দেখিব যে আপোনাৰ এচিভমেণ্টছ বাঢ়ি গৈ আছে আৰু জংঘলটো ধুনীয়া আৰু ডাঙৰ হৈ গৈ আছে, আপোনাৰ নিজৰ চাই ভাল লাগিব আৰু মেণ্টেল ছেটিছফেকশ্যন লগতে আপোনাৰ ৰিপৰ্ট কাৰ্ডো দিব। আপুনি টাস্ক কৰি থাকিব, তেতিয়া আপুনি ভাবিব যে এই টাস্কটো জিকিবলৈ আৰু গছ কমাবলৈ নহয়, বঢ়াবলৈহে টাস্কটো আৰু কেইমিনিটমান বঢ়াই বেছি কৰি দিওঁ। সেইবুলি আপোনাৰ পঢ়া শুনা টাইমটোও বাঢ়ি গৈ থাকিব। 3 নম্বৰ এপটো হ'ল হোৱাইট নইজ জেনেৰেটৰ। আপোনালোকে নিশ্চয় ভাবিছে নইজ মানে হুলস্থুল কৰাৰ এপ হয়, কিন্তু এনেকুৱা নহয়। ভাবি লওক যে আপুনি পঢ়িবলৈ বহিছে বা অফিচত কাম কৰিবলৈ লৈছে। তেতিয়া আপুনি ফ'কাছ কৰিবলৈ চেষ্টা কৰি আছে, কিন্তু ওচৰৰ পৰা বেলেগ বেলেগ চাউণ্ড আহি থাকে। মানে ক'ৰবাত কুকুৰে ভুকি আছে, ক'ৰবাত বেলেগে কথা পাতি আছে, টিভি চলি আছে বা ক'ৰবাত গানে লগাই আছে। আৰু এই চাউণ্ডবোৰ আমাক ডিষ্ট্ৰেক্ট কৰে আৰু কনচেন্ট্ৰেশ্যন ভাঙি দিয়ে। এনেকুৱা সময়ত আমাক এটা কাউণ্টাৰ নইজৰ দৰকাৰ, মানে অকল এটা চাউণ্ড যোনটো বহুত মধুৰ হ'ব আৰু একেটা টাইপৰে চাউণ্ড বাজি থাকিব আৰু বাহিৰৰ হুলস্থুলবোৰ নাইকিয়া কৰি দিব। এই এপটোত থকা ঢেৰ চাউণ্ড আছে, যেনেকৈ বৰষুণৰ চাউণ্ড, বতাহ মাৰি থকা চাউণ্ড, চৰাই মাতি থকা চাউণ্ড, যোনবোৰ বহুত মধুৰ হয় শুনিবলৈ। আমাক কনচেন্ট্ৰেশ্যন আৰু ফ'কাছ বঢ়াবলৈ সহায় কৰে, কিয়নো আমি অকল এটা টাইপৰে চাউণ্ড শুনি আছোঁ। মনত ৰাখিব যে এই এপটো অকল তেতিয়াই ইউজ কৰিব যেতিয়া আপোনাৰ ওচৰত কিবা হুলস্থুল হৈ আছে আৰু কনচেন্ট্ৰেশ্যন কৰিব পৰা নাই। এই গোটেইকেইটা এপৰ ডাউনলোড লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, নহ'লে আপুনি নিজে প্লে ষ্ট'ৰত চাৰ্চ কৰি ইনষ্টল কৰিব পাৰে। আশা কৰোঁ যে ভিডিঅ'টো ভাল লাগিল। লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।